খুব দুৰ্ভাগ্যজনক কথা MD24 মোৰে বন্ধু এসময়ত ঢেকিয়াজুলিৰ মই যেতিয়া কলেজত পঢ়ি আছিলোঁ বিমল জ্যোতি নাথক মই আগৰ পৰাই চিনি পাওঁ কথাখিনি শুনি পোৱাৰ পিছত মই দুখ প্ৰকাশ কৰিছোঁ আৰু যিসকল ব্যক্তিয়ে জঘন্য এই কাণ্ডটো কৰিলে তেখেতসকলক মই নিন্দা কৰিছোঁ গৰিহণা দিছোঁ যে সমাজত বেয়া কামবিলাক বা সমাজৰ যিবিলাক দুৰ্নীতি সেই কামবিলাক সমাজৰ ৰাইজৰ মাজত নিবৰ কাৰণে যি আমাৰ সংবাদ কৰ্মীসকলে অহৰহ কাম কৰি আছে তেখেতসকলৰ ওপৰত যি এটা নিন্দনীয় কামবিলাক কৰিলে তাৰ বাবে মই গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ সঁচাকৈ আমি বিশ্বাস কৰোঁ যে সংবাদ কৰ্মী বা সংবাদ মাধ্যম হ'ল সমাজৰ চতুৰ্থ স্তম্ভ যাক লৈ আমি সমাজখন আৰু আগুৱাই নিয়াৰ সংবাদ কৰ্মীসকলক আমি যেনেকৈ এতিয়া কিছু ব্যক্তিসকলে যি ধৰণে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিছে সেইটো সমাজ বা আমাৰ জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক গতিকে আহি থকা দিনত মই ৰিকুৱেষ্ট কৰিম মই যে এই অঞ্চলৰ বা আমাৰ ৰাইজৰ কাৰণে সংবাদ কৰ্মীসকলক যিটো পজিশন থাকিব লাগে সেই পজিশনটো দিয়া সমাজৰ সকলো শ্ৰেণীৰ কাৰণে দায়িত্ব আছে মই যিসকলে আঘাতপ্ৰাপ্ত হ'ল তেখেতসকলক সু আৰোগ্য মই কামনা কৰিছোঁ সোনকালে যাতে ভাল হৈ উঠক বিমল জ্যোতি নাথক যিসকল ব্যক্তিয়ে আজি এটেক কৰিলে তেখেতসকলৰ ওপৰত ইতিমধ্যে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে মই প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ